welcome to my YouTube channel. Hello friends. তো আজি ব্লগটো কৰিছো মৰ্নিং টাইমত গাড়ীৰে কৰিছো আজি ব্লগটো। তো বহুত ঠাণ্ডা পৰিছে আজি আমাৰ নগাঁৱত। বৰ্তমান মই নগাঁৱত আছো, নগাঁও টাউনত ঢিং অভাৰ ব্ৰিজৰ ওপৰত ষ্টাৰ্ট কৰি দিলো ব্লগটো। এতিয়া সময় হৈছে প্ৰায় 10টা মান বজা, কিন্তু 10টা বজাতো ৰ'দেই নাই, কুঁৱলী, যি ঠাণ্ডা ৰাতিপুৱা। অ' খুৰা, এনেকে হ'লে কি হ'ব? নাচাই একো আমাৰ নগাঁৱত, মানে একো ট্ৰেফিকৰ একো ৰুলছে নাই। তো আহি পালোহি এখন নৱগাঁও থানা। তো এই জেগাখিনি মানে বিৰাট চেঞ্জ হ'ল। ৰাইট চাইডে যায়গে মৰিগাঁও চিধা, আৰু লেফ্ট চাইডে যায় হবগাঁও বজাৰ। মাজৰ ৰাস্তাটো দি যায় মনালিছা হোটেল, মানে নতুন দলঙৰ ৰাস্তা, নগাঁও কলেজ ওলাইগে। তো এই জেগাখিনি বনালে, দেখা পায়ে আছে জেগাখিনি। আগতে ইয়াতে একদম বোকা বৰষুণ দিলে, বহুত চেঞ্জ হ'ল জেগাটো। তো মই এতিয়া ৰাইট চাইড লৈ আকৌ ল'ব লাগিব লেফ্ট চাইড। তো এইটো এটা শিৱ মন্দিৰ, ওম নমঃ শিৱায়। দিনটো যেন শুভ হওক। জয় ভোলেনাথ বাবা। মই শিৱৰে ভক্ত। তো বৰ্তমান মই হবগাঁও থানা